নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে। তো বন্ধুসকল, আজি আপোনালোকক এটা ৰাস্তা দেখুৱাম। ক'ৰ ৰাস্তা, কেনেকুৱা ৰাস্তা, ৰাস্তাটো ভাঙাই নে চিঙাই নে চাই থাকিব। বন্ধুসকল, হাজো পুৱামক্কাটো সকলোৱে চিনিয়ে পায়, বহুতেই চিনি পায় হাজো পুৱামক্কা। তো বন্ধুসকল, হাজো পুৱামক্কালৈ যোৱা এটা ভিতৰুৱা ৰাস্তা, চাই থাকক। প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব ভিডিঅ'টো। তো বন্ধুসকল, আমি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ, চাই থাকক। তো বন্ধুসকল, ভিডিঅ'টো ভালকৈ চাই থাকক। ভিডিঅ'টো মানে ৰাস্তাটো চাই থাকক, কোনপিনে যাওঁ আমি। ঠেকচাবই ভাই, আস্তে যা মই ক'ত ওলবই পৰিম দেখোন। আজি ৰ'দো বহুত দিছে, তামাম ৰ'দ দিছে। গাড়ীও নাই আজি ৰাস্তাত, আস্তে যাই থাক, গাড়ী চাড়ী নাই, বঢ়িয়াকৈ যাই থাক। তো বন্ধুসকল, আমি এতিয়া কাইনা চক পাম। ধীরে চলো ভাই, ধীরে চলো। ঠেকচা খালো এইটো। তো বন্ধুসকল, এইটো আমি কাইনা চক আহি পালোঁ। এইটো হ'ল কাইনা চক। রোড কিন্তু বেয়া রোড দিছে ভাই, বেচার বন্ধুসকল, আমি দমদমা চক আহি পালোঁ এতিয়া। এইটো হ'ল দমদমা চক, বম ডাঙৰ চক এইটো। এই ভাই, তামাম গাড়ি আস্তে যা, আস্তে ধীরে চালো। যাও আস্তে যাও। তো বন্ধুসকল, এই ৰাইট চাইডে আপোনালোকে এখন গেট দেখা পাব, ওপৰত পোষ্টাৰ মৰা আছে, সেইখন হৈছে আমাৰ কলেজ। এই ৰাইট চাইড চাওক, ৰাইট চাইড এই কলা গেট, সেইখন হৈছে আমাৰ কলেজ এছিয়ান একাডেমি। তো বন্ধুসকল, আমি এতিয়া অলপ তেল মাৰিলোঁ গাড়ীত, তেল কম আছে, সেইকাৰণে তেলটো মাৰি ল'লোঁ।
বলক চল চল তো বন্ধুসকল আমি এতিয়া ৰাস্তাটো পাম মই কলেজ যোৱা ৰাস্তাটো এই ৰাস্তাটোৰ নাম হৈছে অভয়পুৰ এই মেইন ৰোডটোৰ পৰা সোমোৱা এই ৰাস্তাটো অভয়পুৰ নামখিনি জাগাখিনিৰ নামখিনি অভয়পুৰ এইটো ৰাস্তাৰে আপোনালোক সোমালে এইটোৱে ৰাস্তা এইটো ৰাস্তা আমাক লৈ যাব অভয়পুৰ যাম মক্কা धीरे धीरे चलो भाई এইটো এটা মন্দিৰ আৰু বন্ধুসকল ইয়াতে এটা গণেশ মন্দিৰ পাম আমি আপোনালোক দেখাইছোঁ গণেশ মন্দিৰ বঢ়িয়া প্লেচ আপোনালোক কেতিয়াবা তাত পিকনিক চিকনিক খাব আহিব পাৰে প্লেচটো কিন্তু মজা প্লেচ কাষত পাহাৰ আছে বঢ়িয়া প্লেচ পুৰা নিৰল ঠাই বঢ়িয়া লাগে ৰাস্তাটো এতিয়া মজা প্লেচ কাষত পাহাৰ এইফালে খাল মাজত ৰাস্তা যাই থাক গৰু দুনিয়াৰ গৰু চাওক না ইমান গৰম আস্তে আস্তে গেলি আকৌ লাগু দাই আস্তে আস্তে চালো এইফালে এখন পাৰ বাহিৰত এইখন পাৰ মজা প্লেচ এই আগৰ এইটো ৰাস্তাৰ আৰু কিবা ওলাব পাৰে এই ৰাস্তাটো পিনে মই যাই পোৱা নাই বন্ধুসকল পিছত দেখুৱাম কেতিয়াবা তো বন্ধুসকল আমি গণেশ মন্দিৰটো পাম বৰ্তমান মই অলপ দেৰিকৈ যে কৈছিলোঁ গণেশ মন্দিৰটো পাম আৰু আমি এতিয়া পাব অৱস্থা মজা প্লেচ বঢ়িয়া লাগিছে মজা এই ভাই সাইড দি পালোই আমি গণেশ মন্দিৰ এইটো হচ্ছে গণেশ মন্দিৰ মজা প্লেচ আছে ইয়াতে আপোনালোকে আহি চাব পাৰে এইটো হৈছে গণেশ মন্দিৰ চাব কাষত মজা মজা প্লেচ আছে কাষত পাহাৰ বল আমি প্ৰমোক ল'ব পাৰিব আস্তে আস্তে টার্নিং বহুত আছে ইয়াতে ভাই আস্তে আস্তে যা টার্নিং বহুত তো বন্ধুসকল আপোনালোকে যদি কেতিয়াবা ইয়াতে আহে আৰু গাড়ী লাহে লাহে চলাব তামান টার্নিং আস্তে আস্তে चल 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 मेरे हाथी ओ मेरे साथी
धीरे धीरे चलो, धीरे धीरे। আস্তে ইয়াতে বোম ডাঙৰ টাৰ্ণিং এটা আছে বন্ধুসকল, এইটো টাৰ্ণিং বোম ডাঙৰ টাৰ্ণিং, ডেঞ্জাৰ আৰু এইটো চাওকচোন বন্ধুসকল। এই ৰাস্তাটোৰে আপোনালোক আহিলে ভুলতো জোৰত নাহিব, আস্তে আস্তে আহিব, একদম ডেঞ্জাৰ টাৰ্ণিং আৰু। তো বন্ধুসকল আমি এতিয়া পমক পাম অৱস্থা আৰু পামেই আৰু বেছি টাইম নাই, যাই থাক যাই থাক যাই থাক। এইবিলাক বুম টাৰ্ণিং। ইয়াতেও এটা আছে বুম টাৰ্ণিং, ডেঞ্জাৰ। তো বন্ধুসকল আমি এতিয়া পমক্কা পামেই আৰু। তো বন্ধুসকল এইটোৱে ৰাস্তা পমক্কা, এইটোৱে ৰাস্তা। আমি আৰু ওপৰলৈকে নাযাওঁ, আধাতে ৰম। তো বন্ধুসকল এইটোৱে ৰাস্তা আছিল। ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইবো কৰিব, এইটো কৰিবলৈ নাপাহৰিব আৰু।